মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে। জুবিন দা যে আমাক পাহৰি গ'ল বা আমাক এৰি কেনে গুচি গ'ল, মই কেতিয়াও ভবা নাছিলোঁ। জুবিন দাই যে মৰি গ'ল কেতিয়াও ভবা নাছিলোঁ। তাক যে সাগৰত লৈ গৈছিলে, কিয় লৈ গৈছিলে মানে একো বুজি নাপালোঁ। দিছ ইজ নট গুড। মই ভাবিছোঁ মানে সাগৰত যে লৈ গৈছিলে মানে জুবিন দাক যে এনেকুৱা যে মৰি আহিব, কিবা কৰিব আহিব। ছিংগাপুৰত যে গৈছিলোঁ, ইমান ভাল লাগিছিলে আৰু না, মানে মৰাৰ আগতে এটা ভিডিঅ' বনাই গৈছে মানে জুবিন দাই। এনেকুৱা এটা দুখ লাগিছে ন ভিডিঅ'টো চাই কিনে, কি ক'ম আৰু ন। এনেকুৱা এটা ফিলিংছত মানুহ গানবিলাক চাবলৈ যায় ন, কিবা প্ৰগ্ৰামত কিবা, একদম মানে ইমান যে দুখ লাগিছে মানুহৰ। মোৰো দুখ লাগিছে বহুত। মই ফেন আছিলে, বিৰাট ভাল লগা আছিলে সেইটোৰ গানটো। মানে জুবিন দাৰ গান বুলি ক'লে সকলোৱে পাগল হৈ যায়, নহয় জানো। এতিয়া চাওক, জুবিন দাই আছে ছিংগাপুৰত, আহিব আমাৰ অসমলৈ কেতিয়া আহিব। আমাৰ অলৰেডি CM ছাৰে কথা ক'লে, আপোনালোকে অলপ চাই ল'ব ভিডিঅ'টো। এনেকুৱা এটা দুখ লাগিছে ন, মানে এইটো মানে অলৰেডি এৰেষ্ট হ'ব। যি হাতত কোনোবা যদি কিবা কিবা আছে এইটো আৰু অলৰেডি চাব, CM ছাৰ চাব, আমাৰ সকলো আছে চোৱা। এইটো মই কোৱা কথা নহয়, সকলোৱে নিউজত কৈ আছে, নহয় বাৰু। তো আপোনালোকে ফাৰ্ষ্টত ভিডিঅ' চাই লওক। সকলোৱে মোৰ চেনেলত সকলোৱে স্বাগতম জনালোঁ। এইটো মোৰ ফাৰ্ষ্ট এছামিজ ভিডিঅ', কিবা ভুল বান্তি হ'লে নিমাহ কৰি দিব যেন। এতিয়া নিউজটো চাই ল'ব। বহুত কান্দিছে মানুহকেইটা, বহুত সকলোৱে আমি গম পাইছোঁ যে জুবিন দা আমাক এনেকুৱা হঠাতে এৰি থৈ যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, আৰু ময়ো ভবা নাছিলোঁ। ইমান যে এটা দুখ লাগিছিল ন, মানে এনেকুৱা যে আমি সকলোৱে জানো যে জুবিন দা অলপ কিবা আছিল না, মানে তাৰ দেহাটো অলপ বেয়া আছিলে। তাক লৈয়ে যাব নালাগিছিল না, অকলে গৈছে না কোনোবা লৈ গৈছে, মানে এনেকুৱাতো ক'ব নোৱাৰোঁ ডাইৰেক্টলি। মানে অলপ হাৰ্টৰ প্ৰব্লেম আছিল আৰু ন জুবিন দাৰ, এনেকুৱা এটা প্ৰব্লেম আছিল। এতিয়া এই সাগৰত গ'ল, এনেকুৱা কিবা কিবি কৰিলে, কি হ'ব আৰু না, ক'বই ভাষা নাই, একো ভাষা নাই। এতিয়া একো এটা শব্দ নোলায় মোৰ মুখৰ পৰা। এতিয়া ভিডিঅ'টো চাই ল'ব, বহুত বেয়া লাগিল আৰু ন। মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যিহেতু FIR হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব, আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত, পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ। সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম। কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। গতিকে ইয়াৰ যিহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয়, গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম, আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে, যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে, কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে, আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে, কোনো কথা যাতে গোপন হৈ নাথাকে। মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যিহেতু FIR হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব, আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত, পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ। সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম।
কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যেহেতু প্লেচ অফ অকাৰেন্স ইণ্ডিয়া নহয় গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে ইমান ডাঙৰ এটা লছ হৈছে গোটেই ষ্টেটখনৰ 52-year-old he was so enterprising he had so many plans for অসম ইমান খিনি কৰিলে কোনো মানুহে তাক অকমান যে তাৰ ৰেষ্ট লাগে তাক যে অকমান স্পেচ লাগে কোনেও নুবুজিলে কি দৰকাৰ আছিল তাতি স্কুবা ডাইভিং কৰিবলৈ কেলে নিছিলে তাৰ গা ভাল নহয় কেলে নিছিলে মোক মাৰি পেলালেও জেলত ভৰাই দিলে মই কম এইটো কথা তাৰ গা ভাল নহয় তাক কেলে নিছিলে আৰু তাৰ হাৰ্টখন ইমান কোমল গোটেই বন্ধুবোৰক গোটেই মানুহবোৰক ইমান ভাল পাইছিলে অকমান মানুহে তাৰ কথা নাভাবিলে নে মোক ইমান এনকাৰেজ কৰিছিলে মোৰ কিতাপ লিখা সি ইমান এনকাৰেজ কৰিছিল মোৰ লগত এটা বেলেগ আছিলে মোৰ বন্ধু আছিলে মোক সন্মান দিছিলে মোৰ লগত যিটো বন্ধ সেইটো মই কাকো দিব নোৱাৰো কেতিয়াও জীৱনত কাৰণ মোক সন্মান দিছিলে সন্মান দি পেলাই মোক মোৰ বন্ধু আছিলে মই এইবোৰ মিউজিক এইবিলাকৰ কথা পাতিছিলো তাৰ লগত সি মোক কিমান ষ্ট্ৰেংথ দিয়ে দুখৰ টাইমত কিমান ষ্ট্ৰেংথ দিয়ে মোক কিমান ষ্ট্ৰেংথ দিয়ে সি কৈছিলে কিন্তু যে মই যদি মোক মানুহ এজনে ইয়াতে খুব ভাল পায় যদি মই মৰি যাওঁ এইবোৰ কথা পাতি থাকে এসপ্তাহ গুৱাহাটী মোক ফোন দিব কিন্তু এইটো কথা হ'ল নেকি ই 52 মই কথাই কৈছিলো তুমি 95 ইয়াৰ্ছলৈকে দিয়াবা এইবোৰ কৰি একো লাভ নাই সি গাটো তাৰ ভাল নাথাকে কি কাৰণে স্কুবা ডাইভিং কৰিবলৈ নিছিলে ইহঁতি কোনে এতিয়া আনচাৰ কৰিব সদায় মই তাক কওঁ তুমি ড্ৰিংক নকৰিবা তাৰ গা ভাল নহয় তাক কেলে নিছিলে আৰু তাৰ হাৰ্টখন ইমান কোমল কি দৰকাৰ আছিল তাতি স্কুবা ডাইভিং কৰিবলৈ কেলে নিছিলে তাৰ গা ভাল নহয় কেলে নিছিলে মোক মাৰি পেলালেও জেলত ভৰাই দিলেও মই কম এইটো কথা তাৰ গা আমাৰ ইমান ডাঙৰ এটা লছ হৈছে গোটেই ষ্টেটখনৰ 52-year-old he was so enterprising he had so many plans for অসম ইমান খিনি কৰিলে কোনো মানুহে তাক অকমান যে তাৰ ৰেষ্ট লাগে তাক যে অকমান স্পেচ লাগে কোন যে দুখ এটা লাগিল ন কালি আমাৰ কাষত আছিলে জুবিন দাই আজি আমাৰ কাষৰ পৰা এৰি আমাক গুচি গ'ল কিমান যে মোৰ পৰা শব্দই নোলে আৰু না এটা শব্দ এটা নোলে মুখৰ পৰা ইমান যে দুখ লাগিলে মানে কি ক'ম আৰু ন আৰু সকলোৱে যাতে জুবিন দাক মৰম দি থাকে যেন জীয়াই আছিলে মৰম দি আছিলে এতিয়াও মৰম দি থাকিব জুবিন দাক কোনো পাহৰি নাযাব আৰু না তো আজিৰ ভিডিঅ' এইটোৱে কিবা যদি ভুল ভ্ৰান্তি হ'ল মোৰ ভিডিঅ' বনত নিমাহ কৰি দিব অ'কে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই